নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজত কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। বৰ্তমান আছোঁ মই কলকাতাত। আজি প্ৰায় 26 দিন হ'ল কলকাতাত থকা। প্ৰায় সকলো কিছুমানে জানেই যে মোৰ মা আজি 2 বছৰ ধৰি ইউটেৰাছ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। তো আপোনালোকক মই কিছুমান কথা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। বহুত দিন ধৰি ভাবি আছোঁ কিন্তু বনাব পৰা নাই। ভাবোঁ কিন্তু ভাবি থাকোঁতে যায়, পোৱা নহয়। তো আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আপোনালোকৰ লগত যে বিপদত কিদৰে গুৰুৱে মানুহক সহায় কৰে তাৰ ওপৰত অলপ আপোনালোকক অৱগত কৰাওঁ বুলি ভাবিলোঁ। চাওক, বেমাৰ আজাৰ মানুহৰ সকলো থাকেই। বেমাৰ আজাৰ মানুহৰ হয়, যিহেতু মানুহৰ জীৱনত বেমাৰ আজাৰ, ঘাত প্ৰতিঘাত এইবিলাক থাকেই। তাৰ ভিতৰত কিদৰে আমাক গুৰুৱে সহায় কৰে তাৰ বিষয়ে মই অলপ জনাওঁ বুলি ভাবিলোঁ। আজি প্ৰায় 2 বছৰ ধৰি মা কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। যেতিয়া আক্ৰান্ত হৈছিল তেতিয়াও মোক বহুতো সহায় কৰিছে। আৰু বৰ্তমান মই আছোঁ কলকাতাত আজি চিকিৎসাৰ বাবে বৰ্তমান আছোঁহি। কিদৰে কলকাতাত পালোঁহি তাৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ। 11 নৱেম্বৰ তাৰিখে ধেমাজিৰ চিমেণ্ট চাপৰি মন্দিৰত, চিমেণ্ট চাপৰি আমাৰ সৎসং মন্দিৰ, তাত আচাৰ্যদেৱ আৰু অবিন্দা আহিছিল। আচাৰ্যদেৱ আৰু অবিন্দা কোন হয় সেইখিনি আপোনালোকক মই পিছত ভালদৰে বুজাম। তেওঁলোক হৈছে, থুলমূলকৈ অলপ কৈ দিছোঁ, তেওঁলোক হৈছে শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ নাতি আৰু পঞ্চম পুৰুষ হৈছে অবিন্দা। তেওঁলোকৰ ওচৰত মোৰ মাৰ বেমাৰৰ বিষয়ে মই অৱগত কৰালোঁ। কৰোৱাৰ পিছতে তেওঁ আশীৰ্বাদ কৰিলে যে ইমান দিন ধৰি তোমালোকে মোক জনোৱা নাই কিয়, তেনেকৈ ক'লে। তেওঁ অতি শীঘ্ৰে চিকিৎসা কৰিবলৈ ক'লে। কৰাৰ পিছতে আমাক কলিকতা টাটা কেঞ্চাৰ হস্পিটেলত দেখাবলৈ ক'লে। তো আমি দেখাব আহিলোঁ। 16 নৱেম্বৰ তাৰিখে মই ধেমাজিৰ পৰা ট্ৰেইনত উঠিলোঁ। উঠাৰ পিছত 17 তাৰিখ ৰাতি আহি ইয়াত পালোঁ। আজি 17 তাৰিখৰ পৰা আজি হৈছে কেই তাৰিখ? 12 তাৰিখ। আজি 12 তাৰিখ, প্ৰায় 26 দিন হ'ল কলকাতাত থকা। কলকাতা এখন এনেকুৱা চহৰ য'ত আপোনাৰ থাকিবলৈ হ'লে যিকোনো যদি ৰুম ভাড়াও কৰিব যায়, দিনটোত খৰচ কিমান হয় প্ৰায় সকলোৱে জানেই। কিন্তু ইয়াত আজি 26 দিন ধৰি আছোঁ। ঠাকুৰৰ কৃপাত আজিৰ সৈতে কোনো ৰুম ভাড়া দিবলগীয়া হোৱা নাই, খোৱা বোৱা খৰচ নাই। সকলোবোৰ অবিন্দা আৰু ঠাকুৰৰ কৃপাত মন্দিৰতে হৈ আছে। তো সকলোকে এটা কথাই ক'বলৈ বিচাৰোঁ যে গুৰুৱে কিদৰে সহায় কৰে। চাওক, মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই। থকাৰ পিছতো আজি 26 দিন ধৰি ইয়াত আছোঁ। খোৱা বোৱা সকলো ফ্ৰী, থকা লোৱা ফ্ৰী, আৰু যিমানখিনি সম্ভৱ গোটেইখিনি সহায় গুৰু ভাইসকলে কৰি আছে। টকা পইচাৰ ক্ষেত্ৰত হওক বা যিকোনো অসুবিধাৰ ক্ষেত্ৰত হওক, সকলো সহায় গুৰু ভাইসকলেও কৰি আছে। আৰু ধেমাজিৰ মোৰ লগৰ কিছুমানেও বহুত সহায় কৰিছে। সকলোলৈ মোক অশেষ ধন্যবাদ। মানুহ মৰণশীল জীৱ, এদিন নহয় এদিন মানুহ মৰিবলগীয়া হ'বই। কিন্তু এই ক্ষণৰ মাজতে যে মানুহে মানুহক কিমান সহায় কৰিব পাৰে, অকল এজন গুৰুৰ নিৰ্দেশত মানুহৰ জীৱনত যে গুৰুৰ কিমান দৰকাৰ তাৰ পৰাই বুজা যায়। অবিন্দাই কোৱাৰ পিছৰ পৰাই সকলো মানুহে সহায় কৰিবলৈ এইদৰে আগবাঢ়ি আহিল, ক'বলৈ তাত ভাষা নাই। যিমানখিনি সহায় কৰিছে সকলোলৈ মোক অশেষ ধন্যবাদ। কথাবোৰ হয়তো অলপ লাগি ধৰিছে। কথা কোৱা ইভাগে ইমান অভ্যাস নাই।
আৰু যিহেতু প্ৰথম ভিডিঅ' এইটো, আজিলৈকে মই কোনো লাইভ ভিডিঅ' এইটো কৰা নাই। আৰু ইয়াৰ পিছত আপোনালোকক জনাই আছোঁ কিদৰে ক'ত আছিলোঁ আমি, ক'ত কেনেদৰে থাকিলোঁ এই 26 দিন। এই সকলো ভিডিঅ'খিনি মই মোৰ ফেচবুক পেজত আপলোড কৰিম, সকলোৱে চাব। তো কথা সেইটোৱে, চাওক মানুহৰ জীৱনত যেতিয়া সমস্যাৰ সন্মুখীন হয় সকলোৱে পিছ হুহকি দিয়ে। যিকোনো মানুহ যেতিয়া প্ৰব্লেমত থাকে তেতিয়া সকলো মানুহে নিজৰ যিমান ভাল লগৰ থাকিলেও সেই সময়ত লগ দিব নিবিচাৰে। কিন্তু আজি গুৰুৰ আশীৰ্বাদত কলকাতা নিচিনা এখন চহৰত থাকি চিকিৎসা যে কৰিব পাৰিছোঁ সেইটোৱে মোৰ বাবে অতি ভাগ্যৰ কথা। টকা পইচাটো খৰচ হৈছেই, নিজৰো হৈছে আৰু আনে সহায় কৰাবিলাকো খৰচ হৈছে। আৰু ডক্তৰে কোৱা নিৰ্দেশসমূহ সকলো মানি চলিলোঁ। এদিন 26 দিন ধৰি টেষ্টবিলাক কৰোৱা হ'ল। টেষ্টবিলাক কৰোৱাৰ পিছত ডক্তৰৰ পৰামৰ্শ লোৱা হ'ল। ডক্তৰে ক'লে অপাৰেশ্যন কৰাটো সম্ভৱ নহয় বুলি ক'লে। মাৰ এতিয়া বৰ্তমান কেঞ্চাৰৰ ষ্টেজ 4ত পাইছেগৈ। এতিয়া কেম'থেৰাপি দিয়াৰ কথা কৈছে। কেম'থেৰাপিৰ বাবে তেওঁলোকেও সহায় সহযোগিতা আগবঢ়াইছে। অসমৰ ডিব্ৰুগড়ৰ যিটো টাটা কেঞ্চাৰ হস্পিটেল আছে তাতে কেম'থেৰাপি আৰু ইমিউন'থেৰাপি লোৱাৰ কথা এতিয়া বৰ্তমান অৱগত কৰাইছে। তেওঁলোকে ড'জবিলাক লিখি দিছে। এতিয়া মই মাক লৈ গৈ এতিয়া ডিব্ৰুগড় টাটা কেঞ্চাৰ হস্পিটেলত চিকিৎসাটো আকৌ কণ্টিনিউ কৰিব লাগিব। তো কথা এইখিনিয়ে ক'লোঁ, আৰু নেক্সট ভিডিঅ'ত আন কিছুমান তথ্য দিবলৈ চেষ্টা কৰিম। কিদৰে আমি ইয়াত আছিলোঁ, কিদৰে আপোনালোকে গুৰুৰ সহায়ত, শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ সহায়ত, মানে মেইন হৈছে মানুহৰ প্ৰতি থকা ভালপোৱা আন্তৰিকতা। ভগৱানটো থাকেই, ভগৱানৰ জৰিয়তে যে মানুহে মানুহক কিমান সহায় কৰিব পাৰে সেইটোহে মূল উদ্দেশ্য এই ভিডিঅ'টো। চাওক, ইভাগেতো কোনো আজি যদি মই কলকাতা চহৰত ইভাগে আহিলোঁ হয়, যদি মোৰ গুৰু নাথাকাহেঁতেন কোনো কাকো সহায় নকৰিলে হয়, কোনো কাকো চিনিও নাপায় জানিও নাপায়। কিন্তু ঠাকুৰৰ মাধ্যমত যে আমাক ইমান ধুনীয়াকৈ থাকিবলৈ ইয়াত সুযোগ দিলে, চিকিৎসাখিনি কৰিবলৈ সুযোগ দিলে, সেইটো সম্ভৱ হৈ উঠিছে একমাত্ৰ ঠাকুৰৰ বাবে। বহুতো লগৰ আছে, বন্ধুবৰ্গ আছে, তেওঁলোককো মই ঠাকুৰৰ কথা ক'লেও তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে। এই যুগত ঠাকুৰৰ অবিহনে কাৰো গতি নাই। ঠাকুৰে যিটো সৎসং বিহাৰ বুলি যিটো অনুষ্ঠান নিৰ্মাণ কৰিছে, মেন মেকিং ইণ্ডাষ্ট্ৰী বুলি কোৱা হয় যাক, তাৰ জৰিয়তে আমি সকলোৱে যদি এক হৈ চলিব পাৰোঁ, ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান বুলি কোনো কথা নাই। সকলোৱে এই সৎসংগৰ লগত জড়িত হৈ আজি সকলোৱে নিজৰ জীৱন সাৰ্থক কৰি তুলিছে ঠাকুৰৰ মাধ্যমেৰে। গতিকে সকলোৱে আহক, ঠাকুৰৰ সৈতে যুক্ত হওক আৰু মানুহক ভাল পাবলৈ শিকক। ঠাকুৰৰ মেইন বস্তু হৈছে মানুহক ভাল পোৱা। ঠাকুৰৰ এটা বাণী আছে যে মানুহ আপোন, টকা পোৱা যিমান পাৰ মানুহ ধৰ। আমি যদি অকল টকা কথা চিন্তা কৰি থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰোঁ। মেইন হৈছে মানুহৰ প্ৰতি থকা ভাল পোৱা আন্তৰিকতা। তো ঠাকুৰে শিকাইছে মানুহে মানুহক কিদৰে ভাল পাব পাৰি। মানুহে মানুহক ভাল পাব পাৰিলে মানুহে আন সকলোকে ভাল পাব পৰা হয় ঠাকুৰৰ মাধ্যমেদি। জীৱ জন্তু, গছ গছনি চবকে যেতিয়া আমি ভাল পাবলৈ শিকোঁ তেতিয়াহে এখন সমাজৰ আচলতে উন্নতি হয়। বৰ্তমান বহি আছোঁ মই কলকাতাৰ সৎসং মন্দিৰৰ গেষ্ট হাউচৰ চটৰ ওপৰত। অলপ দেখাই দিছোঁ আপোনালোকক। ইয়াৰ তলৰ এইটো হৈছে
5 নম্বৰ ফ্ল'ৰ। আমাৰ ৰুমটো আছে আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত। মায়ে যিহেতু ইমান ওপৰত উঠিব নোৱাৰে, সেইকাৰণে ফাৰ্ষ্ট ফ্ল'ৰত আমাক ৰুম দিয়া হৈছে। ৰুমটো কি চাইজৰ হয় সেইটো যদি মই ভাড়া দি আজি 26 দিন থাকিবলগীয়া হ'লহেঁতেন, কিমান টকা দি থাকিবলগীয়া হ'লহেঁতেন হিচাপ নাই তাত। তাৰ লগতে খোৱা বোৱা সকলো ফ্ৰী ঠাকুৰৰ দয়াত। ইভাগে যদি কোনোবাই ফুৰিবলৈ বা অন্য সংক্ৰান্তত আহে, প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে প্ৰত্যেকটো জেগাতে ঠাকুৰৰ মন্দিৰ আছে, গেষ্ট হাউচ আছে, সকলোৱে তাত থাকিব পাৰে। তাৰ কাৰণে একদম ন্যূনতম কিবা এটা অৰিহণা লয় কিয় মানে মন্দিৰ এটা মেইনটেনেঞ্চৰ খৰচ থাকে, ইলেক্ট্ৰিচিটি পানী সকলোবোৰ যোগান ধৰে। সেইটো কাৰণে এটা ন্যূনতম 50 টকা নে 100 টকা কিবা এটা লয়, যিটো একদম ন্যূনতম। আপুনি আজি এটা ৰুম ভাড়া কৰিব যাওক যিকোনো এটা জেগাত বা যিকোনো এটা ডিষ্ট্ৰিক্টত ৰুম ভাড়া কৰিব গ'লে আপোনাৰ 1000, 2000, 3000 টকা ৰুমৰ ভাড়া। 50 টকা 100 টকা দিবলৈ মানুহৰ গাত নালাগে, আৰু সেই পইচাৰে এই মন্দিৰ এটা চলি থাকিব পাৰে। গতিকে সেই পইচাটো দিবলৈ কাৰো গাতে নালাগে। ইমান ধুনীয়া সুবিধা কৰি দিছে ঠাকুৰে, অকল মানুহৰ বাবে। ঠাকুৰে সদায় মানুহৰ বাবে চিন্তা কৰে, সৎসংগই সদায় মানুহৰ কথা চিন্তা কৰে, মানুহক ধৰি ৰাখিব বিচাৰে, মানুহক আপোন কৰি ৰাখিব বিচাৰে। ইয়াত কোনো জাতি বৰ্ণ কোনো কথা নাই। ঠাকুৰ হৈছে এই কলিযুগৰ কল্কি অৱতাৰ। কল্কি অৱতাৰ কিদৰে হয় সেইখিনি কথা মই নেক্সট ভিডিঅ'বিলাকত জনাম আপোনালোকক। মানুহে এনেই বহুত বেলেগ আল্টু ফাল্টু ভিডিঅ'বোৰ চাই পিনে সময় নষ্ট কৰি থাকে। মই নিজেও তেনেকৈ আগতে কৰিছিলোঁ, এতিয়াও মাজে মাজে হয়, কিন্তু আমি সকলোৱে চেষ্টা কৰিব লাগে মানুহবোৰক সৎপথলৈ আনিবলৈ। সৎপথত আনিবলৈ হ'লে ঠাকুৰৰ সৈতে আমি যুক্ত হ'বই লাগিব। ঠাকুৰৰ সৈতে যুক্ত হৈ আজিলৈকে মই কি পালোঁ সেইখিনি কথা আপোনালোকক মই অৱগত কৰাই থাকিম নেক্সট ভিডিঅ'বিলাকৰ সৈতে। গতিকে এইটো ভিডিঅ' ইয়াতে সামৰণি কৰিছোঁ, কাৰণ ভিডিঅ'টো বেছি দীঘল হ'লেও বেয়া লাগিব। সকলো গুৰু ভাইক জয়গুৰু, আৰু আন বন্ধু বান্ধৱ সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'টো চাব সকলোৱে। নেক্সট ভিডিঅ'বিলাকত মই জনাই থাকিম কিদৰে ঠাকুৰে আজি 2 বছৰ দিন ধৰি মোক মাৰ বেমাৰৰ সৈতে যুঁজিবলৈ সাহস দিলে, কিদৰে মই অকলে গোটেই ঘৰখন চলাই মাৰ চিকিৎসাৰ বাবে এই 2 বছৰ দিন ধৰি দৌৰি ফুৰিছোঁ। লগতে মোৰ ভণ্টিও বহুত সহায় সহযোগ কৰিছে। তাইৰো বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হোৱাৰ পিছতো তাই বৰ্তমান ইয়াত মোৰ লগতে আছে। আমি আজি ইয়াৰ পৰা গুচি যাম, ইয়াৰ পৰা আজি ঝাৰখণ্ডলৈ যাম। ঝাৰখণ্ড দেওঘৰ য'ত আমাৰ ঠাকুৰৰ সৎসংগৰ আশ্ৰম আছে, তালৈ যাম। আজি 11:30 বজাত ৰাতি ট্ৰেইন আছে। গতিকে কথাখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোক আজি অৱগত কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। সকলোৱে চাব, পাৰিলে শ্বেয়াৰ কৰি দিব আন বন্ধুসকলেও যাতে চায়। ইমানকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় গুৰু।